Good evening, ladies and gentlemen. How are you, the beautiful people of Assam? How are you today? Good. My name is Rishi Nath. I am the official adjudicator for Guinness World Records, headquartered in London. And today I'm here to adjudicate the attempt, the largest Bihu dance. So is everyone excited? এক মিনিট মই যিসকল ফিল্ডৰ মাজত ঘূৰি আছে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনাইছো আমি এতিয়া আমাৰ সময় হৈছে অনুগ্ৰহ কৰি যিসকল মাষ্টাৰ ট্ৰেইনাৰ তাত ঘূৰি আছে সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছো আৰু এই এনাউন্সমেন্টটো হোৱাৰ লগে লগে আমাৰ টাইম ষ্টাৰ্ট হ'ব গতিকে আপোনালোকক মইও এবাৰ শুভেচ্ছা দিবলৈ বিচাৰিলো বিহুৰ শুভেচ্ছা বিশ্ব অভিলেখৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো Okay, I shall resume now. So if everybody could kindly stand up. Okay, just a small announcement. The number to beat for this record is 500. Do you think that all of you will be successful today? Brilliant. Okay, so we'll do a quick countdown for the dance to begin. So 5 to nothing. And then there will be a whistle which will basically symbolize the commencement of the dance. Is that okay with everyone? So is everyone ready? All right. 5, 4, 3, 2, 1.
থাকি গুৱা
লগত আনিছো ঐ ফুলি তোমাৰে ঐ দেহাতি ঐ পদুমৰে পাহিতি ঐ পদুমৰে পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি ঐছে ৰাতি ক'বলৈ নেপালো ক'বলৈ নেপালো মনৰে কথাটি Asunu moi tuloi bat sai kaka oi tilika mimi mama mati seleka kaka oi tilika mimi mama mati seleka papa paline papa rumo jate hi jola chupa koi koloi jao tolo koi rosunoi pitaya se tuloi ba sa লেতেৰা খুলিয়া খুবিয়া ভোক লৈ লেতেৰা পানী হে বুলু হয় ভোক লৈ লেতেৰা পানী ছোৱালী লেতেৰা বিজুলী চকুৱা মুখনি চিকিয়া আহিছে লেম্বা ঘৰৈ ৰাঙলী মদাৰৰ পানেছে লেম্বা ঘৰৈ ৰাঙলী মদাৰৰ পা Two, three, 4, 5, 6, 7, 8, 9, 10. Sit down, please.
absolutely fantastic. That was the most mesmerizing show that I've seen till day. Thank you very much. প্ৰীতম আৰু দেৱজিৎ লাইভ শ্ব'টো হ'ব মাইক্ৰফোন লগাব দিয়ক সকলো দৰ্শকসকল আমাৰ বিহুৱা বিহুৱতীসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলোঁ ইয়াৰ পিছতেই আমি লোকবাদ্যৰ আৰু এটা দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ এতিয়া আমি আমাৰ লোকবাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছোঁ গতিকে আমাৰ বিহুৱতীসকলক আমাৰ গেলেৰীত ভাষণ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ নিজৰ নিজৰ স্থান ল'বৰ কাৰণে আহ্বান জনাইছোঁ বহাগ মানেই ৰং বহাগ মানেই হেঁপাহ বহাগ মানেই সুখৰ সমাহাৰ